দুদিন মাত্ৰ পৰীক্ষা আহিব আছে মই এতিয়াও ৰিপিট কৰাই নাই কি যে হ'ব মাথাই কাম নকৰে ধুনু কি কৰোঁ আগতে এটা কিবা খাই লওঁ পঢ়িম কিমান এই ফ্ৰিজতো একো খাবলৈ নাই মা ভোক লাগিছে কিবা এটা আনাচোন খাই দে আৰু পঢ়িব লাগে যিমান মানে দেৰি যিমান বাদ দিয়া পঢ়ি থাকোঁ আনিলে আনিব কি যে হ'ব শান্তি নাই দুদিন আছে আৰু কি কৰোঁ উঠা নাই 9টা বাজিল না উঠিম উঠি আছো পিছত এটা কথা কচোন কালি লগ ধৰি ভাল লাগিল না মই তাৰমানে এক্সাইটেড আৰু ভেলেণ্টাইন ডে গিফ্ট দিবা আছে না তো গিফ্ট দি আছো টেনশ্যন ল'ব নালাগে দিম আজি লগৰ ছোৱালী এটা বাৰ্থডে আছে তাতে যাব আছে আৰু এতিয়া ৰাখোঁ দে মই এতিয়া উঠো উঠি কল কৰি আছো আধা ঘণ্টাৰ পিছত আজি বাৰ্থডে যাব লাগিব গিফ্ট দিব লাগিব দিম উঠো মেট্ৰিক পৰীক্ষা আছো দুদিন আছে হৈ যাব ইমান লাগে নেকি পঢ়াতে দুদিন সময় আছে 48 ঘণ্টা হৈ যাব পঢ়িম আস্তে আস্তে ফোন কৰিলো হেল্ল' ভাই পৰীক্ষা কাৰণে সাজু নে ভাই পৰীক্ষা ভাই পৰীক্ষা মোৰ একদম হৈছে ভাই মোটামুটি ইমান পঢ়বা লাগে নেকি ভাই আছেতো দেশৰ চলি আমি 1 ঘণ্টাতে পৰীক্ষা দিলে হ'ব ভাই ইমান পঢ়বা লাগে নেকি হয় নেকি তোৰ হৈছে না ভাই মোৰ মোটামুটি হৈছে দে ভাই মই তোক লগ কৰি আছো দে যায়গে অলপ পিছত এতিয়া ৰাখ ভাই মই উঠা নাই অ'কে বাই দে এসেবা আজি কোন খানা এটা দিব লগাই কল কৰিলো আজি মেথছৰ পৰীক্ষা আছে এইকেইটা আমাৰ নকলে চিঙে লওঁ খাতা দিম হেল্ল' দীপুল দিবল বস্তু হল নাই আছে মেথছৰ দ্বাৰা কল কৰি আছে কি কোৱা ভাই তুই মই আজি ইংলিছে পঢ়ছো চেছ নহ'লে আজি চব দে এতিয়া মই ৰাখো নহ'লে যাম দে আজি ঘণ্টাৰ পিছত লগ ধৰিম যায় ঠিকে আছে ৰে কিতাপ পঢ়ি আছে না তই দেউতা পঢ়ি আছো ভালকে পঢ়ি পৰীক্ষা আহিল দে শেষ করলে যা না রে যা যাবা লাগে হিটি ইমান ধুনীয়া ৰাস্তা দিছে পাবজিয়ে পঢ়ি আছে দে বেটা ষ্টেটাছ দিয়ে সব বস্তু মই দিম হেল্ল' দোস্ত আমি ভিডিঅ'টোৰ দ্বাৰা এটা মেছেজ দিব ট্ৰাই কৰিছোঁ আজিকালি মানে ল'ৰা ছোৱালীবিলাকে পঢ়াৰ ৰুমত বহি গেম খেলি থাকে কিবা খেলি থাকে চ' তেওঁলোকক ভালকৈ গাইড দিব লাগে সেয়াই আৰু ৰোমান কমেডিৰ মাজেৰে আমি ট্ৰাই কৰিছোঁ ভিডিঅ'টো আৰু কিছুমান ভাবে মাক বাপেকে
আমাৰ ল'ৰাজন ভালকৈ পঢ়িছে পাছ কৰিব, কিন্তু সেইটো নহয়, ল'ৰাবোৰে পঢ়ি থাকে, পঢ়ি টাইমত গেম খেলি থাকে, এইবিলাক আৰু কিছুমানে পাহৰি যায় কি পৰীক্ষা আছে। আজিকালি যি আমি মোবাইল বিশেষ ওলাইছে ট্ৰাই কৰিছোঁ। চ' আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু ছাবস্ক্ৰাইব কৰিব। আৰু পঢ়ি শুনি ভাল মানুহ হ'ব চেষ্টা কৰিব। আমি নতুনকৈ ট্ৰাই কৰিছোঁ কমেডি আপোনালোকক অলপ সহায় হ'বলৈ। চ' আজিলৈকে হ'ব, টাটা, বাই বাই। বাই বাই।